টিফিনত বনাম বিটৰুটৰ ৰুটি কেনেকৈ বনাওঁ ভিডিঅ'টো শেষলৈকে চাব। বিটৰুট ৰুটিৰ কাৰণে বিটৰুট এটা লৈছোঁ, সেইখিনি মই এখন পিহনাত ধুনীয়াকৈ পিহি লৈছোঁ। আটা লৈছোঁ এইখন হেতাৰে 4 হেতা, 4 হেতাত মোৰ 6টা ৰুটি হৈ যায়। আটাখিনি মই অকণমান নিমখ দি দিছোঁ, নিমখখিনি ধুনীয়াকৈ মিলাই ল'ম। মঠিবৰ কাৰণে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আটাখিনি ফাৰ্ষ্টতে মই নিমখ সানি ল'লোঁ, তাৰপিছত বিটৰুটখিনিও সানি দিছোঁ। খিনি ধুনীয়াকৈ সানি ল'লোঁ, এতিয়া পানী অকণ দি মঠি যাম। ফাৰ্ষ্টতে সৰহকৈ পানী নিদিব, অকণ অকণ পানী দি পেলাই মঠি যাব। মই মিডিয়াম জোখৰ কৰিম। অকণমান পানী দি মই এইখিনি মঠি যাম। ডোটো মই মাৰি ল'লোঁ, দেখিছেনে অলপ কোমলকৈ ৰাখিছোঁ। ইয়াৰে মই 6টা বল বনাই ল'ম। এয়া 6টা মিডিয়াম চাইজৰ বল বনাই লৈছোঁ। সেইটো অলপ টাইম এতিয়া থৈ দিম। সেইটোকে মই শুকান ৰুটি বনাম, তাৰ কাৰণে মই আটা লগাই বেলি ল'ম। আৰু আপোনালোকে যদি তেল দি বা বাটাৰ দি বা ঘিউ দি খায় তেন্তে আটাটো নলগালেই হ'ব। মই আকৌ শুকান ৰুটি দিওঁ হাজবেণ্ডক, সেইকাৰণে আটাটো দি লৈছোঁ ওপৰত। এটা এটাকৈ পুৰি লৈছোঁ। এয়া মই শুকানকৈ পুৰিছোঁ। আজি টিফিনত দিছোঁ লবিয়া তৰকাৰী। লবিয়াখিনি মই 2 ঘণ্টা তিয়াই ৰাখিছিলোঁ, ধুনীয়াকৈ কোমলি গ'ল। লবিয়াখিনি কুকাৰত দি লৈছোঁ, তাতে অকণমান পানী দিছোঁ আৰু অকণমান নিমখ দিলোঁ। তাতে এটা বিলাহী দিছোঁ আৰু 2টা পিঁয়াজ দি মই 5টা চিটি মৰাই ল'ম। লবিয়াখিনি মই 5টা হুইচেল মাৰি সিজাই ল'লোঁ। এতিয়া মই বিলাহীটো আৰু পিঁয়াজটো মিক্সিত পিচি ল'ম। এটা কেৰাহী গৰম হ'বলৈ দি তাতে অকণমান তেল দিছোঁ। তেল দি পেলাই নহৰু আৰু জলকীয়াৰ পেষ্টটো মই ইয়াত দি দিছোঁ, তাৰপিছত অকণমান পানী দি দিছোঁ। বিলাহী আৰু পিঁয়াজৰ পেষ্টটো মই এতিয়া কেৰাহীত দি দিম। সেইখিনিত মই নিমখ আৰু হালধি দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ, তেলটো ছেপাৰেট হোৱালৈকে। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাইকিয়া। মই ইয়াত একো মছলা ব্যৱহাৰ কৰা নাই। এতিয়া বইল লবিয়াখিনি ইয়াত দি দিম। এয়া আজি বনালোঁ বিটৰুটৰ ৰুটি আৰু এয়া লবিয়া তৰকাৰী। আপোনালোকেও ট্ৰাই কৰিব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। টিফিনে নিদিলেও ঘৰত এবাৰ বনাই খাই চাব।